খেলুৱৈ আছে গতিকে তেওঁ যোগেদি অলৰেডি অগ্নিনিৰ্বাপক বাহিনীত চাকৰি গ্ৰহণ কৰিছে জ্যেষ্ঠ সহায়ক আছে আমাৰ মাজত আপোনালোকে দেখিছে অইলৰ যি দুজন কৰ্মচাৰী তেওঁলোকে পৰিয়ালৰ কাৰণে চিন্তা নকৰি একমাত্ৰ নিজৰ কৰ্মৰ কাৰণে আজি তেওঁলোকে প্ৰাণ আহুতি দিলে। এয়া মই বৰ্তমান উপস্থিত আছোঁ দুৰ্লভ গগৈ দুলীয়াজনৰ ঘৰৰ পৰিৱেশটো মই আপোনালোকক অকণমান দেখুৱাইছোঁ। মই নিজে ইয়াত আহিছোঁ আৰু তেওঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে চাওক যি সময়ত সকলোৱে অকল অইলক দোষিত কৰি আছে আৰু এই যিটো ব্যক্তিগত প্ৰতিষ্ঠান আছিলে জন এনাৰ্জি তেওঁৰ বিষয়লৈ কোনেও এষাৰ মাত মতা নাই। আজি আপোনালোকে নিজে অনুভৱ কৰক যে এই ঘৰটো আজি কি পৰিৱেশ হৈছে। চাওক তেওঁৰ এটা সন্তান আছে, এটা ল'ৰা আছে। এয়া দুৰ্লভ গগৈ পত্নী হয়। চাওক কেনেকুৱা এটা শোকাকুল পৰিৱেশ সৃষ্টি হৈছে এই মুহূৰ্তত। এয়া চাওক দুৰ্লভ গগৈ ঘৰৰ পৰিৱেশ কি ধৰণৰ এটা কান্দোনৰ ৰোল উঠিছে সকলোৰে চকুত, অকল কান্দোন কান্দোন কান্দোন। তেওঁ বৰ্তমান এটা সন্তান, এটা ল'ৰা তেওঁ এৰি থৈ গৈছে এই পৃথিৱীৰ পৰা। যিটো সময়ত সকলোৱে দুখ দি আছে যে অইলক দুখ কৰি আছে। এতিয়া আপোনালোকে কি ক'ব যেতিয়া নেকি দুজন কৰ্মচাৰী নিজৰ কৰ্মৰত অৱস্থাৰ পৰা মৃত্যু ঘটি গ'ল, এতিয়া আপোনালোকে কি ক'ব? আপোনালোকে নিজেই অনুভৱ কৰক এই পৰিয়ালটো বুজা কোনে ল'ব? আপোনালোকে ল'বনে? বাগজানবাসীয়ে ল'বনে আপোনালোকে? যিটো সময়ত অকল আপোনালোকে কৰ্মচাৰীৰ ওপৰতে আপোনালোকে আঙুলি টোৱাই আছিল। কৰ্মচাৰীসকলে কি কৰি আছে তাত আজি 15 দিনে তেওঁলোকে কি কাম কৰি আছে? এনেধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্নৰে তেওঁলোকে প্ৰশ্ন কৰিছিল। আৰু মই যিটো 29 তাৰিখে আজি এটা পোষ্ট দিছিলোঁ সেই পোষ্টটোত তেওঁলোকে কৈছে যে অইলৰ কৰ্মচাৰী একো কামেই কৰা নাই। তাত যদি কামেই কৰা নাই তেতিয়াহ'লে এই দুজন কৰ্মচাৰী কেনেকৈ মৃত্যু ঘটিল? আপোনালোকে নিজে প্ৰশ্ন কৰক আৰু আপোনালোকে নিজে চাওক যে ইয়াৰ পৰিৱেশটো কি ধৰণৰ হৈ আছে। এয়া হৈছে দুৰ্লভ গগৈ ঘৰৰ পৰিয়ালৰ ঘৰৰ ভিতৰৰ দৃশ্য। এয়া চাওক দুৰ্লভ গগৈ তেওঁৰ পুত্ৰ, এই সন্তানটোৱে কি বুজি পাইছে? এই সন্তানটোৱেতো এতিয়াও ভাবিছে যে তেওঁৰ দেউতাক আহিব। মই শুনিছোঁ, মই মানুহৰ মুখত শুনিছোঁ এই সন্তানটোৱে কৈছে যে তোমালোকে চিন্তা নকৰিবা, দেউতা আহিব। এই সন্তানটো কোনে বুজাব? আপোনালোকে বাগজানবাসীসকলে বুজাব পাৰিবনে? চৰকাৰে এই ক্ষেত্ৰত কি সুবিধা ল'ব? এতিয়া কি পদক্ষেপ ল'ব? আপোনালোকে এই পৰিয়ালটোৰ বিষয়ে লৈ আপোনালোকে এতিয়া কি চিন্তা কৰিব? দুজন কৰ্মচাৰীয়ে তেওঁলোকে নিজৰ পৰিয়ালৰ কথা চিন্তা নকৰি তেওঁলোকে নিজৰ কৰ্মৰ কাৰণে বাগজানবাসী ৰাইজৰ বচাবৰ কাৰণে তেওঁলোকে আজি মৃত্যুবৰণ কৰিলে। কালি যি ধৰণে তেওঁলোকক কৰ্মচাৰীৰ ওপৰত অত্যাচাৰ কৰিছে, গাড়ী ভাঙি দিছিল,
এয়া জানো আপোনালোকৰ কৰিবলগীয়া কাম আছিল নে আপোনালোকে কৰ্মচাৰীসকলক বচাব লাগিছিল আপোনালোকক যিহেতু যেনেধৰণে অইল ইণ্ডিয়াই সুবিধা দিছে এই সন্তানটোলৈ এবাৰ আপোনালোকে চাওক দুৰ্লভ গগৈ এই সন্তানটোলৈ এবাৰ চাওক এই ল'ৰাটোৱে জানিবা কিবা বুজি পাইছেনে বাৰু তেওঁ পিতৃ আছেনে নাই তেওঁ এই ল'ৰাটোৱে এতিয়াও ভাবি আছে তেওঁ পিতৃ আহিব তেওঁ যে দেউতা আহিব তোমালোকে চিন্তা নকৰিবা এতিয়া আপোনালোকে এই সন্তানটোক আহিবনে বুজাবলৈ বাগজান বাকী ৰাইজসকলে আহিবনে সন্তানটোক বুজিবলৈ চেষ্টা কৰিবলৈ আহিবনে আপোনালোকে এবাৰ